আপুনি যদি এজন ট্ৰেডাৰ হয় যিয়ে ষ্টকছ এফএনঅ ক্ৰিপ্টো এনেধৰণৰ ইনষ্ট্ৰুমেণ্টত যদি ট্ৰেড কৰে বা এনে এজন ব্যক্তি যিয়ে ট্ৰেডিং জাৰ্ণিত আগবাঢ়িব বিচাৰিছে তেনেসকল ব্যক্তিৰ কাৰণে ইনকাম টেক্স এক্ট ৰুলছবোৰ ফ'ল' কৰাটো খুবেই প্ৰয়োজন এটা ইনকাম টেক্স ফাইলিং চলি আছে আৰু আপোনাৰ এই ইনকাম বা প্ৰফিট যিটো জেনেৰেট হয় থ্ৰু ট্ৰেডিং সেইটো কেনেকৈ ৰিপৰ্ট কৰিব লাগিব জানিব এই ভিডিঅ'টোতে So very first question of this topic is that আপুনি ট্ৰেডাৰ হয় নে এজন ইনভেষ্টৰ হয় এটা এই দুটাৰ শব্দৰ মাজত এটাই ডিফাৰেঞ্চ আছে যদি আপুনি ৰেগুলাৰ বেচিছত যদি আপুনি ট্ৰেডিং কৰে টু জেনেৰেট ইনকাম অৰ প্ৰফিট তেনে ক্ষেত্ৰত আপোনাক এজন ট্ৰেডাৰ বুলি জনা যাব আৰু যদি আপুনি ফ্ৰিকুৱেণ্টলি যদি নকৰে মাজতে এবাৰ ষ্টকছ কিনি থৈ দিয়ে হোল্ড কৰে পিছত আপুনি চেল কৰি পেলাই প্ৰফিট যদি ফেচ কৰে সেইটো যদি এভেইল কৰিব বিচাৰিছে প্ৰফিটটো তেনে ক্ষেত্ৰত আপুনি এজন ইনভেষ্টৰ হ'ব তো সেই বস্তুটো আপুনি ক্লাছিফাই কৰাৰ পাছতহে আপুনি বাকী ষ্টেপটোলৈ আপুনি যাব পাৰিব টু হাউ টু ৰিপৰ্ট ইউৰ ইনকাম কাৰণ আপুনি যদি এজন ইনভেষ্টৰ হয় তেতিয়া আপোনাৰ যিটো ইনকাম হ'ব যিটো গেইন হ'ব সেইটো কেপিটেল গেইন টেক্সৰ ৰুলৰ লগত আপুনি ইনভলভ হৈ যাব আৰু যদি আপুনি এজন ৰেগুলাৰ ট্ৰেডাৰ হয় তেনে ক্ষেত্ৰত আপোনাৰ যিটো ইনকাম হ'ব যিটো প্ৰফিট হ'ব সেইটো আপুনি বিজনেছ ইনকাম হিচাপে ট্ৰিট কৰিব পাৰিব সেই প্ৰফিটটো এটা ইনভেষ্টৰসকল যদি কেপিটেল গেইন টেক্সৰ লগত যদি ইনভলভ হৈ যায় তেন্তে দুটা আছে কেপিটেল গেইন টেক্স এটা হ'ল শ্বৰ্ট টাৰ্ম কেপিটেল গেইন টেক্স আৰু এটা হ'ল লং টাৰ্ম কেপিটেল গেইন টেক্স 12 মাহৰ ভিতৰত যদি আপুনি ষ্টকছ বেচিছে কিনা বেচা কৰিছে মানে হোল্ড কৰা পিৰিয়ড যদি 12 মাহৰ ভিতৰত হয় তেন্তে যিটো প্ৰফিট হ'ব এইটো আপোনাৰ শ্বৰ্ট টাৰ্ম কেপিটেল গেইন বুলি জনা যাব যিটো ৰেট হৈছে 20% টেক্স আৰু যদি আপোনাৰ হোল্ডিংটো 12 মান্থছতকৈ যদি বেছি হয় কোনো এটা কোম্পানীৰ ষ্টক বা শ্বেয়াৰ যিটো হয় তেনে ক্ষেত্ৰত আপোনাৰ লং টাৰ্ম কেপিটেল গেইন আহিব যিটো ৰেট হৈছে 12.5% টেক্স অন দি গেইন এমাউণ্ট আৰু এজ এ ৰেগুলাৰ ট্ৰেডাৰ আপুনি যিটো ইনকাম আপোনাৰ জেনেৰেট হয় যিটো প্ৰফিট জেনেৰেট হয় সেইটো বিজনেছ ইনকাম হিচাপে যদি আপুনি ৰিপৰ্ট কৰে তেনে ক্ষেত্ৰত আপোনাৰ বিজনেছ ইনকাম ৰিপৰ্ট কৰিলে আপোনাৰ যিটো টোটেল ইনকাম হ'ব সেইটো আপোনাৰ টেক্স যিটো স্লেব থাকে ইনকাম টেক্স স্লেব সেইটোৰ মতে আপোনাৰ টেক্স ৰেটবোৰ আহিব ট্ৰেডিঙৰো কেইবাটাও ভাগ থাকে আৰু প্ৰপাৰ ক্লাছিফিকেশ্যন কৰাটো খুবেই ইম্পৰ্টেণ্ট ফৰ ৰিপৰ্টিং অৰ ইনকাম ইন দিছ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল ইণ্ট্ৰাডে হিচাপে যদি আপুনি ইকুইটি শ্বেয়াৰ্ছ ট্ৰেডিং কৰে তেনে ক্ষেত্ৰত সেইটো যিটো ইনকাম জেনেৰেট হয় মানে যিটো প্ৰফিট জেনেৰেট হয় থ্ৰু দ'জ ট্ৰেডছ সেইটোক স্পেকুলেটিভ বিজনেছ হিচাপে জনা যায় আৰু প্ৰপাৰলি স্পেকুলেটিভৰ আণ্ডাৰত সেইটো ৰিপৰ্টিং কৰিব লাগে আপুনি যদি ফিউচাৰ্ছ এণ্ড অপশ্যনছ ট্ৰেডিং কৰিছে তেনে ক্ষেত্ৰত সেইটো আপোনাৰ নন স্পেকুলেটিভ বিজনেছ হিচাপে ট্ৰিট কৰিব লাগিব আৰু এফএনঅ ট্ৰেডিঙৰ পৰা যিটো ইনকাম জেনেৰেট হয় বা প্ৰফিট জেনেৰেট হয় তেনেবোৰ ইনকাম আপুনি বিজনেছ ইনকাম হিচাপে ট্ৰিট কৰিব পাৰে ক্ৰিপ্টো ট্ৰেডিং যদি কৰি আছে ক্ৰিপ্টোটো ভাৰ্চুৱেল ডিজিটেল এছেটৰ আণ্ডাৰত পৰি যায় আৰু যিটো কাৰণে আপোনাৰ যিটো প্ৰফিট এমাউণ্ট হ'ব যিটো গেইন আহিব ক্ৰিপ্টো ট্ৰেডিঙৰ সেই গেইনটোৰ ফ্লেট 30% টেক্স আহি যায় যিটোৰ কাৰণে আপুনি এইটো না বিজনেছ ইনকাম হিচাপে ট্ৰিট কৰিব পাৰে না অন্যান্য স্পেকুলেটিভ ইনকাম হিচাপে এই ক্লাছিফিকেশ্যনটো খুবেই দৰকাৰ হৈ পৰে বিফৰ ফাইলিং অৰ ইনকাম টেক্স ৰিটাৰ্ণ আৰু এই বস্তুটো প্ৰপাৰলি ক্লাছিফিকেশ্যন কৰাৰ পিছতে আপোনাৰ যদি অডিট ৰিকুৱাৰমেণ্ট যদি থাকে সেইটো আপুনি কনচিডাৰ কৰি আপুনি ফাইলিংটো কৰিব পাৰিব আৰু বিজনেছ ইনকাম হিচাপে যিটো ট্ৰেড আপুনি কনচিডাৰ কৰে তেনে ক্ষেত্ৰত এটা ডাঙৰ এডভান্টেজ আছে যে আপোনাৰ যিটো এক্সপেঞ্চেছ হৈছে হুৱাইল ট্ৰেডিং সেইবোৰ এক্সপেঞ্চেছ আপুনি ক্লেইম কৰিব পাৰিব যিটোৰ সহায়ত আপোনাৰ যিটো প্ৰফিট হৈছে সেইটো আপুনি ৰিডিউচ কৰিব পাৰিব আৰু ৰিডিউচ কৰাৰ লগে লগে আপোনাৰ টেক্স ছেভিং আহি যায় এতিয়া গোটেইখিনি ক্লাছিফিকেশ্যন কৰাৰ পিছত আপোনাৰ নেক্সট প্ৰশ্নটো আহে যে আপোনাৰ আইটিআৰ ফৰ্ম কোনকেইখন এপ্লিকেবল হ'ব যি হ'লে ৰেগুলাৰ ট্ৰেডিং কৰি ইনকাম জেনেৰেট কৰি আছে তেওঁলোকৰ কাৰণে আইটিআৰ 3 ফৰ্মখন এপ্লিকেবল হয় সেই ফৰ্মখনত আপুনি বিজনেছ ইনকাম হিচাপে প্ৰপাৰলি আপুনি ৰিপৰ্টিং কৰিবলৈ সুবিধা পাব আৰু যিসকল স্মল ট্ৰেডাৰ্ছ হয় তেওঁলোকে আইটিআৰ 4 ফৰ্মখনো ইউজ কৰিব পাৰিব আৰু আইটিআৰ 4 ফৰ্মখন ইউজ কৰাৰ সবচে ডাঙৰ ফিচাৰ হৈছে ৰিপৰ্টিঙৰ ইনকাম আণ্ডাৰ দি প্ৰেজেণ্টিভ ইনকাম বেচিছ আণ্ডাৰ ছেকশ্যন 4480 অফ দি ইনকাম টেক্স এক্ট এতিয়া সেই স্কিমটোৰ মতে যিটো আপোনাৰ টাৰ্ণঅভাৰ থাকে টাৰ্ণঅভাৰ আপুনি মিনিমাম 8% ফৰ দি কেছ ট্ৰেঞ্জেকশ্যন আপুনি প্ৰফিট হিচাপে দেখাব পাৰে আৰু যদি নন কেছ হয় মানে ডিজিটেল ট্ৰেঞ্জেকশ্যন হৈছে তেনে ক্ষেত্ৰত আপুনি মিনিমাম 6% প্ৰফিট আপুনি দেখাব পাৰে আৰু ট্ৰেডিঙৰ যোগেদি যিখিনি ইনকাম জেনেৰেট হয় সেইটো কমপ্লিটলি ডিজিটেল হয় তো সেইটো কাৰণে আপুনি টাৰ্ণঅভাৰ মিনিমাম 6% নেট প্ৰফিট দেখাব পাৰে আৰু নেট প্ৰফিট 6% যিটো হ'ব 6% ফিগাৰ যিটো হ'ব সেইটোৰ পৰা আপোনাৰ টেক্স কেলকুলেশ্যন হ'ব এজ পাৰ দি ইনকাম টেক্স স্লেব কিন্তু প্ৰিজাম্পটিভ স্কিমৰ এটা লিমিট আছে যদি আপোনাৰ টাৰ্ণঅভাৰ যদি 2 crores বা তাতকৈ যদি বেছি হয় তেনে ক্ষেত্ৰত আপুনি প্ৰেজাম্পটিভ স্কিম ল'ব নোৱাৰে তেতিয়া আপুনি নৰ্মেলি আইটিআৰ 3 ফৰ্ম যিখন থাকে সেইখনলৈ যাব লাগিব প্ৰেজাম্পটিভ স্কিম যেতিয়া অফ কৰিব তেতিয়া আপুনি এটা বস্তু চাব লাগিব যে আপোনাৰ যিটো টাৰ্ণঅভাৰ হৈছে সেই টাৰ্ণঅভাৰটো যেতিয়া আপুনি 6% কেলকুলেট কৰিব তেতিয়া এমাউণ্টটো কিমান আহিছে
সেইটো আপোনাৰ নেট প্ৰফিট হয় আৰু আপুনি চাব লাগিব যে আপোনাৰ নেট প্ৰফিটটো 6%ৰ তলত আছে নে ওপৰত আছে নে এক্সেক্টলি সিমানতে মিলিছে যদি একচুৱেল প্ৰফিট আপোনাৰ 6% এমাউণ্টতকৈ যদি বেছি আছে তেন্তে চাব লাগিব যে 7 লাখৰ এবাভ নে বিল' হয় যদি 7 লাখৰ এবাভ হয় তেন্তে তেনে ক্ষেত্ৰত আপোনাৰ টেক্স আহি যায় 7 লাখৰ তলত থাকিলে আপুনি ৰিবেট পাই যাব যিটো পাবত আপোনাৰ কোনো ধৰণৰ টেক্স দিবলগীয়া নাথাকে আৰু যদি আপোনাৰ একচুৱেল প্ৰফিটটো যদি 6% কেলকুলেটেড এমাউণ্টতকৈ যদি তলত থাকে তেন্তে আপুনি আপোনাৰ ৰিপৰ্টিং কৰোঁতে অডিট কৰিবলগীয়া হ'ব পাৰে থ্ৰু এ CA আৰু যদি আপোনাৰ টাৰ্ণঅভাৰ 10 crores-তকৈ যদি বেছি হয় তেন্তে তেনে ক্ষেত্ৰতো অডিট কম্পালচৰি হয় কিন্তু প্ৰেজেণ্টিভ ইনকাম আপুনি FNO ট্ৰেডিং বা কোনো ধৰণৰ স্পেকুলেটিভ ইনকাম মানে ইণ্ট্ৰাডে যিটো কৈছিলোঁ অলপ আগত সেই তেনেধৰণৰ ট্ৰেডিং আপুনি ৰিপৰ্ট কৰিব নোৱাৰে সেইবোৰ বস্তু ৰিপৰ্টিং কৰিব হ'লে আপুনি কম্পালচৰিলি ITR 3 ফৰ্মখনে চিলেক্ট কৰিব লাগিব এজ এ ট্ৰেডাৰ আপোনাৰ হাতত কি ডকুমেণ্টছ ভালকৈ মেইনটেইন কৰি ৰাখিবলগীয়া হয় ট্ৰেডিং P&L ৰিপৰ্ট যেতিয়া আপুনি FNO ট্ৰেড কৰে বা ইণ্ট্ৰাডে হিচাপে যদি ষ্টকছ ট্ৰেডিং কৰে ফৰ্ম 16 বা 26 AS চাবলৈ কাৰণে আপোনাৰ কিমান TDS কাটিছে ডিমেট ষ্টেটমেণ্ট আৰু ব্ৰকাৰ লেজাৰ এইকেইটা বস্তু আপোনাৰ দৰকাৰ হৈ পৰে আৰু এইকেইটা বস্তু আপুনি যিটো ব্ৰকাৰ আপুনি ইউজ কৰিছে যিটো প্লেটফৰ্ম যোগেদি আপুনি ট্ৰেড কৰিছে ফৰ দি FNO বা ইণ্ট্ৰাডে বা ষ্টক ট্ৰেডিং যদি কৰি আছে তেনে ক্ষেত্ৰত আপুনি সেই ব্ৰকাৰটোৰ পৰা আপুনি এইখিনি ডাটা পাই যাব ফৰ্ম 16 বা 26 AS খনৰ যোগেদি আপোনাৰ TDS কিমান ডিডাক্ট কৰা হৈছে এইটো আপুনি চাব পাৰিব আৰু সেই ফৰ্মখন আপুনি ইনকাম টেক্স পৰ্টেলৰ যোগেদিয়ে পাব এজ এ ট্ৰেডাৰ আপোনাৰ হয়তো বহুতখিনি এক্সপেন্সেছ কভাৰ কৰিবলগীয়া হ'ব পাৰে যি এক্সপেন্সেছ হওক আপুনি সেইখিনি এটা ভাল ট্ৰেক ৰেকৰ্ড মেইনটেইন কৰাটো খুবেই জৰুৰী কাৰণ সেই এক্সপেন্সেছৰ যোগেদি আপোনাৰ যিটো প্ৰফিট হয় সেইটো আপুনি এক্সপেন্সেছ ক্লেইম কৰি ৰিডিউচ কৰিব পাৰিব আৰু ৰিডিউচ কৰা মানে আপোনাৰ টেক্সেবল ইনকাম কমি যায় আৰু যাৰ ফলত আপোনাৰ টেক্স ছেভিঙত বহুত ডাঙৰ এটা সহায় আপোনাক আগবঢ়াব পাৰে এতিয়া এক্সপেন্সেছ হৈছে যেনেকৈ হ'ল ইণ্টাৰনেট বিল ইলেক্ট্ৰিচিটি বিল এডভাইজৰী ফিজ ছাবস্ক্ৰিপশ্যন ফিজ যদি আছে আৰু যিটো ইকুইপমেণ্ট ইউজ কৰিছে ফৰ দি ট্ৰেডিং পাৰপজেছ যেনে হ'ল আপোনাৰ লেপটপ স্মাৰ্টফোন টেবলেট বা PC যদি ইউজ কৰিছে তাৰ ৰিচিপ্ট কপিবিলাক কাৰণ সেই বস্তুবোৰ আপুনি ডেপ্ৰিচিয়েশ্যন ক্লেইম কৰিব পাৰিব এজ পাৰ দি ইনকাম টেক্স এক্ট আৰু এক্সপেন্সেছ ক্লেইম কৰাৰ নিচিনাকৈ ডেপ্ৰিচিয়েশ্যনো আপুনি ক্লেইম কৰিব পাৰিব যাৰ সহায়ত আপোনাৰ নেট প্ৰফিটটো ৰিডিউচ কৰিব পাৰিব আৰু নেট প্ৰফিট ৰিডিউচ কৰা মানে আপোনাৰ টেক্স ছেভিং ট্ৰেডিঙৰ ক্ষেত্ৰত সবচে ইম্পৰ্টেণ্টলি এটা বস্তু মন দি চাব লাগিব যে আপোনাৰ টাৰ্ণঅভাৰ কিমান হৈছে ইন দি ফিনেন্সিয়েল ইয়াৰ টাৰ্ণঅভাৰ যদি আপোনাৰ 10 crores বা তাতকৈ যদি বেছি হৈছে তেন্তে আপোনাৰ অডিট কৰাটো খুবেই দৰকাৰী আৰু অডিট কৰিব হ'লে আপুনি এজন CA হায়াৰ কৰিব লাগিব আৰু অডিট কৰিব হ'লে এই ডকুমেণ্টছ যিখিনি কথা কৈছিলোঁ সেইখিনি খুবেই ইম্পৰ্টেণ্টলি চাবলগীয়া হয় যিটোৰ সহায়ত আপোনাৰ অডিটটো কমপ্লিশ্যন হ'ব আৰু অডিটটো কমপ্লিশ্যন হোৱাৰ পাছতহে আপুনি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিংটো কৰিব পাৰিব মনত ৰাখিব ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিঙৰ ডিউ ডেটটো September 15, 2025 হৈ আছে বৰ্তমান আশা কৰোঁ যাতে আপোনালোকে ইনকাম টেক্স ফাইলিংটো ডিউ ডেটৰ আগতে কৰক কাৰণ ডিউ ডেটৰ পিছত কৰাৰ লগে লগে আপোনাৰ লেট ফি এপ্লিকেবল হৈ যাব আৰু যদি টেক্স পেবল হৈ যায় তেন্তে তেনে ক্ষেত্ৰত আপোনাৰ ইণ্টাৰেষ্ট এপ্লিকেবল হৈ যাব আশা কৰোঁ এইটো ভিডিঅ'ৰ যোগেদি ট্ৰেডাৰ্ছবোৰৰ কাৰণে এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মই শ্বেয়াৰ কৰিব পাৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ট্ৰেডিঙৰ জাৰ্ণিত আপোনালোক আগবাঢ়ক তাৰে শুভকামনা থাকিল আৰু এনেধৰণৰ কণ্টেণ্ট চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই মাধুৰ্য শৰ্মা ৱেলকামিং ইউ টু টেক্স এণ্ড বি ষ্টক